নিজৰ গৃহ সমষ্টি মামৰাত মন্ত্ৰী যোগেন মোহনক কলা পতাকা প্ৰদৰ্শন কৰিলে আছু কৰ্মীয়ে। মন্ত্ৰী যোগেন মোহনৰ সমষ্টিটোৰ অন্তৰ্গত কাকতিবাৰী তিনিআলিত কলা পতাকা প্ৰদৰ্শন মামৰা আঞ্চলিক ছাত্ৰ সন্থা। নিজৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আছুৰ সদস্যসকলে মন্ত্ৰী মোহনক দেখুৱালে কলা পতাকা। আমি মামৰা আঞ্চলিক ছাত্ৰ সন্থাই কাকতিবাৰীত মন্ত্ৰী যোগেন মোহনক কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ, আজি আৰম্ভণিহে হৈছে, গতিকে অনাগত দিনত আৰু তেখেতৰ প্ৰতিবাদৰ সন্মুখীন হ'ব। আমি বিভাগীয় মন্ত্ৰীজনক এটা কথা দাবী কৰিব বিচাৰিছোঁ, তেখেতে নিজৰ সমষ্টি বাট পথসমূহ আজিলৈকে জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে। আমি এই প্ৰতিবাদৰ যোগেদি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ আৰু অনাগত দিনত আৰু শক্তিশালীভাৱে আমি গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বৰ বাবে তেখেতক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। ধনতেৰাছলৈ অপেক্ষা নকৰি আজি আহক মৈত্ৰী ট্ৰেডাৰ্ছলৈ আৰু পেণ্ডামিকৰ সময়ত ভিৰ পৰিহাৰ কৰক। পাওক 12,000লৈ কেশ্ববেক আৰু প্ৰত্যেকটো ক্ৰয়ত লাকি ড্ৰ কুপন। লগতে বাজাজ ফাইনেন্সৰ জৰিয়তে ক্ৰয় কৰিলে মৈত্ৰী ট্ৰেডাৰ্ছৰ তৰফৰ পৰা এটা EMI ফ্ৰী। মৈত্ৰী ট্ৰেডাৰ্ছ, বৰবাৰী আৰু বশিষ্ঠ চাৰিআলি। চৰ্তাৱলী প্ৰযোজ্য।